নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক জেটি ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল লোকসেৱা আয়োগত আপোনালোকৰ 14টা কনিষ্ঠ প্ৰশাসনিক সহায়ক পদ ওলাইছে যিটোৰ বিষয়ে আপোনালোকে এই সম্পূৰ্ণ তথ্য পাব গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ APSC JAA ৰিকুৱাৰমেণ্ট 2025 14 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট যিটো আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনাৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা ওলাইছে আপোনাৰ লাষ্ট ডেটটো 9 তাৰিখ 1 মাহ 2025 অৰ্থাৎ আপোনালোকে জানুৱাৰীৰ পৰা এপ্লাই কৰিব পাৰিব আসাম পাব্লিক সাৰ্ভিস কমিশনছ যিফালৰ পৰা ৰিলিজ এমপ্লয়মেণ্ট এক্সন নটিফিকেশ্যন ডেট ৰিকুৱাৰমেণ্ট অফ 14 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA যিটো ভেকেন্সি আহিছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্টৰ নাম হৈছে JAA অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আপোনাৰ নং আছে 14টা কেটেগৰী ওয়াইজ ভেকেন্সি আছে আপোনাৰ আনৰিজাৰ্ভত 8টা আছে OBC MOBC 4টা আছে SC STP আৰু ইয়াত মানে নাই আপোনাৰ আৰু ST হিলছত আপোনাৰ দুটা আছে আৰু আপোনাৰ স্কেল অফ দ্য পে আপোনাৰ যেটো আপোনাৰ স্যালাৰি বেসিছত দিব আপোনাৰ 14000 পৰা 70000 টকা পৰ্যন্ত 8700 আপোনাৰ এটো গ্ৰেড পেটো দিছে আৰু আপোনাৰ দেখিছে এজ লিমিটটো দিছে the candidates should not be less than 21 years of age of not more than 40 years অৰ্থাৎ আপোনাৰ 40 বছৰকৈ বেছি হ'ব নালাগিব আৰু 21 বছৰকৈ কম হ'ব লাগিব আৰু এজ ৰিলেক্সেশনটো দিয়া আছে ST 5 বছৰ OBC MOBC 3 বছৰ দিয়া আছে PWD এটো 10 বছৰ দিছে বন্ধুসকল আপোনালোকৰ PRC খন থকাটো বাধ্যতামূলক যেটো ডমিসাইল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জও লাগিব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশনটো আপোনাৰ the applicant must possess a bachelor degree in art science commerce আদি মানে আপোনাৰ যিকোনো ষ্ট্ৰীমত আপোনাৰ ব্যাচেলৰ ডিগ্ৰীটো BA থকাটো বাধ্যতামূলক আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সিটো আপোনাৰ থাকিব লাগিব যেটো আপোনাৰ 6 মান্থৰ কম্পিউটাৰ সাৰ্টিফিকেট থকাটো হলো হ'ব আপোনাৰ আৰু MS অফিস এক্সেল পাৱাৰপইণ্ট আদি আপুনি জনা হ'ব লাগিব তাৰ লগতে আপোনাৰ আৰু স্মল ফ্যামিলি নৰ্মছ আপোনাৰ এখন সেলফ ডিক্লেৰেচন ফৰ্ম থাকিব আপোনালোকে সেলফ ডিক্লেয়াৰ কৰিব লাগিব এখন ফৰ্মখন এখনো আপোনালোকে উলিয়াই ল'ব তেতিয়া গম পাব আৰু প্ৰসেসিং ফিজটো আপোনাৰ অৰ্থাৎ ক্যান্ডিডেট ফিজটো হৈছে জেনাৰেল OBC MOBC ST SC কাৰণে প্ৰায় একেই 47.20 পইচা আপোনালোকে দিব লাগিব অৰ্থাৎ 48 টকায়ে ধৰি লওক আপোনালোকে দিব লাগিব গুটেকিটা মিলাই পিনি আপুনি BPL PWD গুটে সকলোৱে একেটা পইচা দি পেমেন্ট কৰিব লাগিব আৰু আপোনাৰ যেটো ষ্টাৰ্টিং ডেট সাবমিশন অনলাইন এপ্লিকেশন 20 ডিসেম্বৰ পৰা আপোনালোকে 20 ডিসেম্বৰ পৰা এপ্লাই কৰিব পাৰিব যেটো অলৰেডি এপ্লাই হৈছে আৰু লাষ্ট ডেটটো আপোনাৰ 9 জানুৱাৰী লৈকে আছে যেটো 2025 লৈকে আছে আপোনালোকে যথেষ্ট সময় আছে বুলি ক'ব পাৰি গতিকে আপোনালোকে এপ্লাই কৰি ল'ব আৰু ইয়াৰ আপোনালোকে অফিচিয়েল যোনটো এডভাৰটাইজমেন্ট এটো চাবলৈ হলে আপোনালোকে দেখিব যে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ যিটা পোষ্ট গিটা আছে আপোনালোকে সকলোকিটা ইয়াতে দেখা পাব আৰু আপোনাৰ যেটো স্কেল অফ পে এটো দিয়া আছে আপোনাৰ এটো আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া গিটা দিয়া আছে আপোনালোকে সকলো চাই ল'ব পাৰিব ইয়াত আৰু আপোনালোকে দেখিব যে যিখিনি আপোনাৰ ফেজ 1 ৰ যোনটো এক্সাম হ'ব আপোনাৰ তাত আপোনালোকে দেখিব জেনাৰেল ষ্টাডি OMR বেসডত এক্সাম MCQ বেসডত এক্সাম হ'ব কাৰেন্ট এফেয়াৰ্সৰ পৰা আহিব আপোনাৰ ইন্ডিয়ান এণ্ড আসাম কাৰেন্ট এফেয়াৰ্স আহিব আসাম হিষ্ট্ৰি আহিব ইন্ডিয়ান হিষ্ট্ৰি আহিব নেশনাল মুভমেন্ট আহিব যিখিনি আপোনালোকে স্বাধীনতাৰ সময়ত হৈছিল আৰু জিওগ্ৰাফি ইন্ডিয়ান আসাম দুইটা ফালৰ পৰা আহিব ইকোনমিও আহিব আপোনাৰ ইন্ডিয়ান পলিটি আহিব কনস্টিটিউশন আহিব নিউমেৰিকেল এবিলিটি জেনাৰেল মেন্টেল এবিলিটি স্পৰ্টছ বুক অথৰ ইম্পৰ্টেন্ট এইটা সকলোবোৰ চাই ল'ব পাৰিব লিটাৰেচিৰ হেখিনি বিষয় আহিব আপোনালোকে আৰু ফেজ 2 যোনটো আপোনাৰ সেকেন্ড বেসিছত যোনটো এক্সাম হ'ব হেটো আপোনালোকে দেখিব যে জেনাৰেল ইংলিশ ৰিপৰ্টিং আপোনাৰ ৰিপৰ্ট ৰাইটিং থাকিব আৰু আপোনাৰ কম্প্ৰিহেনশন থাকিব গ্ৰামাৰ আহিব তাৰ 100 মাৰ্কস থাকিব 3 ঘণ্টাৰ ভিতৰত হ'ব আৰু জেনাৰেল আসামিজ ইংলিশ এখিনি বিষয়ত 50 মাৰ্ক থাকিব 1.5 ঘণ্টা হ'ব আৰু ড্ৰাফটিং জেনাৰেল নলেজ তাৰ পিএসএস ৰাইটিং 200 মাৰ্কৰ থাকিব 3 ঘণ্টা আৰু দেখিব আপোনাৰ ফেজ 3 টোত আপোনাৰ হ'ব কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট 50 মাৰ্কৰ 1.5 ঘণ্টাত হ'ব ইন্টাৰভিউ হ'ব 48 মাৰ্কসৰ ভিতৰত আপোনালোকে ইন্টাৰভিউ হ'ব তাৰপিছত আপোনাৰ যোনটো ফাইনেল মেৰিট লিষ্ট এখন মাৰিব আপোনালোকে দেখিব নটিছটোত চালে আপোনালোকে গম পাব আপোনালোকৰ অনলাইন এপ্লাই লিংকটো দি দিম আৰু অতি সোনকালে মই এপ্লাই প্ৰসেছৰ ভিডিওটো আনি আছো আজিৰ ভিডিও ইমানেই এনে ধৰণৰ ভিডিও চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো প্ৰথমে পাবলৈ বেল আইকনটো দবাই দিব